হাই এভৰিৱান, কি খবৰ? বহুত দিনৰ মূৰত আচলতে আজি আকৌ এটা গেট ৰেডি উইথ মি আচলতে কৰিছিলোঁ আৰু এই কাপোৰযোৰ পিন্ধিছিলোঁ, এযোৰ কাপোৰ শাহুমাৰ কাপোৰ, মানে এযোৰ 35 বছৰ 40 বছৰ পুৰণা কাপোৰ এযোৰ, তাৰ লগত মিলাই পেলাই এটা, যিহেতু ব্লাউজবোৰ নাখায় মাৰ, সেইকাৰণে টপ এটাকে মই পিন্ধিছিলোঁ। আৰু বাকী এতিয়া মেকআপ চেকআপটো ৰিমুভ কৰিলোঁ। আজি মই আপোনালোকক কেইটামান কথা ক'ম বুলি ভাবিছোঁ। বহুতেই সুধি থাকে ঘৰৰ ক'ত, কি কথা, আৰু দুটামান বিউটি টিপছ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। স্কিন টিপছ যিটো মই আচলতে ইউজ কৰোঁ মাজে মাজে, উইকলি দুদিনমান সময় পালে, দুদিনমানেই হয়গৈ, কেতিয়াবা কৰা নহয় লাহত, তথাপিও আপোনালোকে কৰিব পাৰিব বুলি ভাবোঁ। বহুতেই সুধি আছে যে মোৰ ঘৰ ক'ত, কি কথা। মোৰ অৰিজিনেল ঘৰ হৈছে যোৰহাট, আৰু কামৰ সূত্ৰে গুৱাহাটী কেতিয়াবা অহা যোৱা কৰিবলগীয়া হয়। মানে গুৱাহাটীতো এখন ঘৰ আছে, মোৰ মামাৰ ঘৰ, এখন মোৰ নিজৰ ঘৰ বুলিয়ে কৈছোঁ। বহুতেই জানে মই চানমাৰিতে থাকোঁ। তাত গ'লে মোৰ এড্ৰেছটো, পাৰ্মানেণ্ট এড্ৰেছ ক'বলৈ গ'লে চানমাৰি, গুৱাহাটী চানমাৰিতে থাকোঁ, আৰু এয়া যোৰহাট অহা যোৱা হৈ থাকে। গতিকে ঘৰ ক'ত বুলি ক'লে আচলতে ক'বলৈ দিগদাৰ হৈ যায়। আৰু মই হৈছে আজি এতিয়া অলপ কণ্টেণ্টবোৰ যিহেতু চেঞ্জ কৰিছোঁ, কিমান অকল শ্বুটকে নহয়, শ্বুট থাকিলেতো বাৰু আপোনালোকক মই দেখাওঁৱেই, যোৱাবাৰ সেইটো শ্বুট আছিলে, তেনেকৈ আপোনালোকক দেখালোঁ। আৰু যেতিয়া শ্বুট নাথাকে তেতিয়া ভাবিছোঁ এনেকৈয়ে যি অলপ কিবা কিবি মানে গেট ৰেডি উইথ মি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মোৰ লুকটো কেনেকুৱা লাগিছে, চুলিখিনি দেখিছেনে বাৰু? চেঞ্জ কৰিলোঁ অলপ। আগতে মোৰ কাৰ্লি আছিলে আৰু এতিয়া মই স্মুথিং কৰি পেলালোঁ, আৰু কালাৰটো হয়তো চাগে কেইদিনমানৰ পাছতহে কৰিব পৰা হ'ব, এতিয়া কৰিব পৰা নাই যোৱা। এয়া দেখিছেনে, আধা আগতে কৰি থোৱা আছিলে, এইটো একেবাৰে আচলতে গুচি গৈছে। বাকী আচলতে ব্লগবোৰ সদায় দিবলৈ টাইম নাপাওঁ, মানে ঘৰখনো যিহেতু মেনেজ কৰিবলগীয়া হয়। এনেকৈ আচলতে ফ্ৰণ্ট কেমেৰাতে মই আপোনালোকক গোটেই কথাখিনি কৈ দিছোঁ। আৰু সেয়াই, বাকী এনেই যিতে মানে এনেই সুধি থাকে যে ঘৰ ক'ত, কি কথা। আচলতে আপোনালোকে মোৰ ফেচবুক পেজটো যদি ফ'ল' কৰে তেতিয়াহ'লে গম পাব, তাত কিছুমান ঘৰুৱা কণ্টেণ্ট মই দিয়ে থাকোঁ, বা আৰু মেইনলি ইনষ্টাগ্ৰামটো মেইনলি চলাওঁ অফিচিয়েল হিচাপে, আৰু পেজতো দিওঁ। এইকেইটাই মোৰ বেছিকৈ এতিয়া বৰ্তমান চলাই আছোঁ, আৰু ইউটিউবটো। আৰু আপোনালোকে মৰম দিব, ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ব'লক আজি দুটামান বিউটি টিপছ শ্বেয়াৰ কৰোঁ, মানে স্কিন কেয়াৰৰ টিপছ। যিহেতু মই মেকআপ আছোঁ, আৰু আপোনালোকে জানেই যে মেকআপ মই তেনেকৈ নলওঁ আচলতে, নেচাৰেলি বহুতেই নিজৰ ভালকৈ ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু যেতিয়া যিটো উপায় নাই, সেইটোতো মেকআপ ল'বই লাগিব, তেতিয়াহে মই মেকআপ ইউজ কৰোঁ। মই আগতেও আপোনালোকক কৈছোঁৱেই, আৰু যিকেইটা মই মেকআপৰ প্ৰডাক্ট ইউজ কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, সেইকেইটা আচলতে মই নিজে ব্যৱহাৰ কৰি ভাল পাইছোঁ। যিটি প্ৰডাক্ট ইউজ কৰিবলৈ আচলতে দিগদাৰ, চবৰে স্কিনবোৰ বেলেগ বেলেগ ধৰণৰ, যাৰ স্কিনত যিটো শ্বুট কৰে, আৰু মোৰ স্কিনত এনেকুৱা টাইপৰ অলপ কৰে। আৰু এটা মই আপোনালোকক দেখাম বাৰু, এটা বস্তু মই ইউজ কৰি আছোঁ কেতিয়াবাকৈ, এয়া দেখিছেনে? হয়তো নেক্সট ব্লগত দেখাম। আগতকৈ আপোনালোকে বাৰু এই ডাৰ্ক চাৰ্কলৰ মানে হেৰিটো কম পাইছেনে? এইবিলাক পিগমেণ্টেশ্যনটো অলপ কম হৈছে ন? আৰু ইয়াৰ কাৰণে মই এটা বস্তু ইউজ কৰি আছোঁ। তাৰ লগতে আপোনালোকৰ স্কিনখনো টাইট হৈ থকাৰ বহুতেই প্ৰয়োজন। এইবিলাক ধৰক ডাৰ্ক চাৰ্ক নাথাকিলেও স্কিনখন যদি লুজ হয়, তেতিয়াহ'লে মেকআপ চেকআপ কৰিলে ভাল নেদেখি। আমি তাতে আমাৰবিলাকৰ বহুতেই ইম্পৰ্টেণ্ট যে স্কিন, চুলি বা নিজকে ফিট ৰাখোঁ, যিমান পাৰোঁ চেষ্টা কৰোঁ সদায় নিজক ফিট ৰাখিবলৈ। সেইকাৰণে আজি ব'লক কেইটামান বিউটি স্কিন টিপছ শ্বেয়াৰ কৰি দিওঁ, আৰু আপোনালোকেও ঘৰতে সহজতে পাব, সেইকেইটা ইউজ কৰিব পাৰিব। তেনেহ'লে ব'লক ব্লগটো শেষলৈকে। এইটো ছানডে, আৰু এতিয়াই ছানডে টাইমত, ইভিনিং টাইমতে মই শ্বুট কৰিছোঁ। এই আপোনালোকক যিখিনি দেখাই আছিলে সেইখিনি ইভিনিং টাইমৰ কথা, 3টামান বজাৰ কথা। আৰু এনেই সময়নো ক'ত হয়, স্কুলৰ পৰা আহি জনা পাহিহে 3টা বজাত, আৰু এইবিলাক পটককৈ কৰাই আজৰি হৈ কৰা মানে ছানটো মানে পোহৰটো গুচিয়ে যায়, আৰু মেইন যে পোহৰটোৱে মেইন কিবা শ্বুট কৰিবলৈ হ'লে। প্ৰথমতে বাৰু এয়া সেইবোৰ বাদ কথা। এয়া প্ৰথমতে এয়া গাখীৰ লৈছোঁ মই। আচলতে এইটো আপোনাৰ লেডিজসকলৰ কাৰণে খুবেই ভাল পাব,
ব্লগৰ মাজতে কিছুমান মই যিহেতু কৰোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আপোনালোকেও চাবচোন বাৰু, হয়তো বহুতে কৰেই বাৰু এনেকুৱা। এতিয়া মই মুখখন এনেকৈ চাফা কৰি ল'ম। আৰু ব্লগবোৰ আচলতে চবতে দিবলৈ দিগদাৰ, কিন্তু পেজতো বিচাৰি ফুৰে এনেকুৱা কিছুমান ব্লগ, আকৌ নেচায়ো আকৌ এইবিলাক ব্লগ দিলে বহুতে, আকৌ বিচাৰি ফুৰিব। কিছুমান মানুহ যে কিয় তেনেকুৱা ক'ব নোৱাৰোঁ। আৰু কিছুমানে কি কৰে, ফলোৱাৰ্ছ দেখিছোঁ, ষ্টৰিত যদি আপুনি সেইটোকে আপুনি ধৰক আপলোড কৰিলে, আপলোড কৰাৰ পাছত ষ্টৰিত শ্বেয়াৰ কৰিলে, ষ্টৰিত যি লাইক কৰিব, তাৰসলনি আকৌ সেই পষ্টটোত লাইক নকৰে। এনেই মানে সেইবোৰ কোনো কাম নাই আচলতে। মোৰ আচলতে এক্টিভখিনিহে লাগে, আৰু যিখিনি মোক সদায় ছাপোৰ্ট কৰে। এনেকৈ কিমান লেতেৰা ওলাইছে চাওক। ব্লেকেজ পৰিছে, এইটো ব্লেকেজৰ কাৰণে বহুতেই ভাল। এয়া এনেকৈ চাফা কৰি ল'লোঁ মুখখন। আৰু এতিয়া মই বেলেগ এটা বাতিতে কি লৈছিলোঁ, এইফালে এনেকৈ মৌবোৰ আছিলে গোটা বান্ধি গ'ল, আৰু ইয়াতে নেমু চেপি দিছিলোঁ, পূৰা গোটা হৈ গ'ল। এতিয়া মই কি কৰিম, এইটো মাস্ক হিচাপে এনেকৈ লগাই দিম। গাখীৰটো আচলতে গাখীৰ দি পেলাই আজিকালি যদি আপুনি নিজৰ ঘৰত থকা গাখীৰটোৱে আচলতে বেছিকৈ চাফা কৰিব পাৰে। যিকোনো গাখীৰ হ'ব পাৰে, গৰু গাখীৰো হ'ব পাৰে। অকণমান মইতো বাৰু আমুল তাজাই ব্যৱহাৰ কৰিছোঁ, কিন্তু গৰু গাখীৰ হ'লে বেছি ভাল। যিসকলৰ ঘৰত গৰু চৰু আছে আৰু সেইসকলৰ সুবিধা, আমাৰ টাউন জেগাত যিহেতু সেইবোৰ আৰু ক'তনো সম্ভৱ, কিন্তু সেইটোও ভাল। আচলতে স্কিনখন বহুত টাইট কৰে। মুখখনতে এনেকৈ ধুনীয়াকৈ সানি দিলোঁ। বাৰু আপোনালোকৰ ফালে হাই ছেকেণ্ডেৰী ৰিজাল্ট কেনেকুৱা জনাবচোন দেই। আমাৰ ফালে এইখিনি যিমানখিনিয়ে দিছিলে ৰিজাল্টবোৰ মানে খুবেই ভাল হৈছে। আৰু এইটো যিটো মই মাস্ক আপোনালোকক এইটো ব্যৱহাৰ কৰি দেখাইছোঁ, এইটো আচলতে জেণ্টছবেও ব্যৱহাৰ কৰিব পাৰে আকৌ দেই। এনেকুৱা নহয়, মই কৈছোঁ হয় লেডিজে, কিন্তু জেণ্টছবোৰে আচলতে নকৰে। আৰু আমাৰ ছোৱালীবিলাকৰ বা লেডিজ মাইকী মানুহখিনিৰ বেছি নিজৰ প্ৰতি কেয়াৰটো থাকে ন, কিছুমান ল'ৰাৰো থাকে বাৰু, এইটো কৰিব পাৰিব। এনেকৈ ধুনীয়াকৈ সানি দিলোঁ। সানি মই 10 মিনিটমান থ'ম, থোৱাৰ পাছতে মুখখন ধুনীয়াকৈ ঠাণ্ডা পানীৰে ধুই দিম। ধুই পেলাই মইশ্চাৰাইজাৰ এটা ব্যৱহাৰ কৰিম। এয়া এনেকৈ। তেতিয়াহ'লে আজি ব্লগটো ইয়াতে সামৰিছোঁ, বেছিকৈ আকৌ দীঘলীয়া কৰি নাথাকোঁ। মই উইকলিহে আহোঁ, আৰু আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু তেতিয়া আকৌ মোৰ বনাবলৈ আচলতে বেছি ভাল লাগিব, যদি মৰমবোৰ দিয়ে সৰহকৈ। আৰু সেইকাৰণে মন নাযায়, আৰু ছাবস্ক্ৰাইব কৰি দিলে আচলতে মোৰ বেছি ভাল লাগে। আৰু যিহেতু মই আৰম্ভ কৰিছোঁহে ব্লগটো, আপোনালোকে উৎসাহ দিলে মই আগবাঢ়ি যাব পাৰিম। ঠিক আছে, আজিলৈ ৰাখোঁ দেই, বাই বাই।